let it be a sign. Let me know you're mine. Won't you give me a little love tonight? Let it be a sign. Let me know you're mine. Won't you give me a little love tonight? জিন্তু কেনে খবৰ বল ৰবা কি কবা ভাই খবৰ সবার বয়ে ৰবা কি কওঁ বল খাই মেলিলে হা কি কবা মোৰ এই বছৰটোত এক্স গাৰ্লফ্ৰেণ্ডক যিমান পইচা দিলো বা যিমান পইচা খুৱালো সৰু সৰুকে মোৰ এখন বিয়াই গুচি গেলা হয় নেকি আও এনেকুৱা দেখা হৈছে ফল তোমাৰ কি কবা ভাই উঠছো তুমি উঠছ উৰাছে অকলে উঠ হ'ব ঐ আকৌ কালান গেলে মোৰ আয়া আয়ো মা তুমি কিয় মাৰলা মোক কি মৰা নহমত কিমান দুখ পাইছো গম পাইছ না মৰা নহমত তই যদি এক্স গাৰ্লফ্ৰেণ্ডক এইগিলা পইচা দিয়াত পাইছ কাল্লা গৰু তক যদি অলপ দেউৰী বটল আনি কৰিলি তেতিয়াহ'লে এতিয়া গাড়ী খাব কি কবা ভাই দিন কৰা বয়ে চলছি ৰবা ভাই মোৰ কি বল মই থাকোঁতে তোমাৰ দিন ঘূৰা বয়া নাছিলে আমাৰ যে পুৰাণ থান আছে তাৰ কাষত বোলে আমাৰ ডিটেইল বাবা আছে কি বোলে ক'ত মোবাইলো ইউটিউবত চাই বেমাৰ হল কৰে কালি ৰাতিপুৱা 8:30 বজাত আহিবচোন তুমি মোৰ লগত যাবা না মই তোমাৰ লগত তাতে থকাৰ পিছত মই তোমাৰ লগত তুমি যোৱা মই তোমাৰ লগত যাব নোৱাৰো যোৱা এই আকৌ নহয় মোৰ লগত অলপ সময় কাৰণে বাবা ভাই মই তোমাৰ লগত যাব নোৱাৰো এতিয়া ঘৰত জ্বলা কালি ৰাতিপুৱা আহিব লাগিব জ্বলা জ্বলা This one coming straight from out of the dance hall. Hey, lo hey. Ki ile guri asa na Facebook like se ako na post. Ama di uba siya na. Ay ne. Sai na ka tar pai. Falke rak biar di gon. Baba ji, ma aku bostiin na po. Ki sial ma? Ma aku bostiin na po. Ha? কারণ দুয়া কি বসেছিস নেব তুমি Ma kali girlfriend bile ma kiss করবে ছিল। হ্যাঁ লন্ডন কি দিয়ে খাই ও ইউটিউব সার্চ করে করেছো আইলে কি দি ধরছি? কলকাতার জীবন কি ডাঙার ন কেরাতে বাবা বলরা সব। রহা এ নেট একদম স্লো চলি আছে রবা আজি বাস হ্যাঁ নিশ্চয় স্লো চলি আছে কি করছিস? বাবা মোক মারে ও বাবা আজি নেট স্লো কাবারে মোবাইল কাম নকৰা আহি গেছি মোৰ হনাইছ? আমাৰ বাক সবকে নেট তোমাক দি আছো সব বস্তু চাই কিনেকে তোরিম তুমি কালি আইবা কালি কিন্তু রাস্তি চাবি তো বেশি বাবা দক্ষিণে তো দিছ দক্ষিণে লাগে দক্ষিণে তো দিবি নাই সবাই কালি গই যেহে নকরা সাইড দিও বাবা যাওতে এ ভাই রহা ও এ দুই হান মোক তেও দিছো ও রাত তো যাও ভাই হান 2 টিকে নোট হান 10 টিকে নোট হালকা সাসু হান 2000 হান ও হান 10 টিকে নোট তো খুলিছা বাহ তো বস্তি তো শুন বেছে না নাই সাসু দি এই তো মাইরে গার্লফ্রেন্ড লিগে এক কিস খাওয়া দা আমার বাবার আগত সব বেমার রয়ে করেছে ও বাবা আপনি মাল করছিলেন মতে যাও যা কি হবু চলি বাবা বাবা তুমি এতে বসছো নাকি কেনা করো ফুল হিঙ্গে আর বাবা বাবা
বাবা ৰখা 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 অলপ ৰখা শান্তি হ উঠা আছো না উঠা মই এটা ফোন কৰিলো ৰবা বহি থাকা ফোনটোকে ধৰা নাই এই হেল্ল' জান কি কৰি আছ বাবাৰো গাৰ্লফ্ৰেণ্ড আৰু এটা দিব পাছত বা হয় নেকি ভালকে বহি থাকা দিয়া মই আছো ৰবা হেৰি পাৰ্ট টাইম কাম কৰি আছো ৰবা মই দিয়া গধূলি কি হবা পিজ্জা আৰু কি KFC দিয়া 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 লৈ যাম দিয়া বাবাৰ আজি বহি দিয়া টাইম দিয়া হ'ব দিয়া এই মোৰ হেৰি আহিছে কাষ্টমাৰ আহিছে দিয়া 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 হ'ব দিয়া ৰাখা দিয়া মই এই লগত ঘণ্টা ইনকাম ভৰাৰ দৰে ঘৰত আনি মোৰ 100 টকা 200 টকা যে লো মোবাইলটো আৰু আজি কিমান উঠি গৈছা আজি বেছি উঠো না ইবে কিমান দে দেখো নাই পাত্তা বাবা তোৰ কি অসুবিধা আছে কও বাবা আপনি বলে সব বেমার চাই মোর বেমারটো চাই দেখছোন বাবা দেয়াচোন দিয়া তোমাৰ কথাটো কোৱা কি হৈছে কি কব বাবাজি গার্লফ্রেন্ডর নামত এনকে পয়সা যাওয়া হয়েছে মানি বেগত পয়সা নাথকে এটিএম কার্ডখনো ফেল দিবে লাগা অবস্থা আছে মোর তোক মই কি কমে মোৰ নিজৰে হেনেকুৱা অৱস্থা হৈছে গাৰ্লফ্ৰেণ্ডৰ নামত সদায় পইচা যাই থাকে মোৰ এই পাৰ্ট টাইম জব কৰা পইচা এইবিলাক পিজ্জা KFC এইবিলাক লগা হৈছে এই ৰচোন চাওঁ মই ইউটিউবত ইউটিউবটো লওঁ বাবা দে লগ বাবা বাবা কিবা উপায় দিবা পারবো না আপনি ইয়াৰ কোনো উপায় নাই মই বহুত চালো ইয়াৰ পাই এটা কি করিম বাবা মই তই গাৰ্লফ্ৰেণ্ডক বাদ দি আর ব্রেকআপ দি দেখ কিনো কয় বাবা মোক মারবে হচ্ছি নাকি কেউ কি কব বাবা মই যাক ভাল পাও হেন্দৰ ঘৰৰ মই হাল্লা গৰুৰ গোবৰ চাফা কৰি থাকো কিবাকে মাহৰ মূৰত কেপিৰ পইচাটো অলয় আৰু আপুনি মোক গাৰ্লফ্ৰেণ্ডৰ ব্ৰেকআপ দিয়াৰ কথা কৈছি বাবা কিবা এটা কৰি দিয়ক দূৰৰ পৰা আহিছি চলটো কিবাটো কৰিব লাগিব চাই আছো মই এতিয়াও চাই আছো দি আছে ৰবা বাবা কামটো কৰি দিয়ক সোনকালতে ৰখাই বাবা ইউটিউবটো শ্ল' চলি আছে বাবা অলপ হটস্পট দিওঁ নেকি তই কি মোৰ ইমান বেয়া দিনা বুলি ভাবছি বাবা হটস্পটৰ কথা ক'ব আছে 100 মাৰিম জাগাত ঘূৰি দিপিৰ বাবা কিবা এটা কৰে সোনকালতে দে দেৰি হৈছে মোৰ আহি এই তোৰ আকৌ উপায় নাই তই তালৈ ঘৰত যাই কিনে গোটেই জীৱনটো গৰু চাট থাকে যা তোৰ আকৌ নাই নবৌ দাদাই মই যেনেকৈ কৈছোঁ সেনেকৈ নকৰা বাবা তোৰ হাতত বোলে চব বেমাৰৰ উপায় আছে তই আকৌ কৰিব নোৱাৰা দেখোন এই কোমৰাত জালি এনচি কৈছি মোক তাৰমানে তই মোক ধ্বংস কৰাৰ তালত আছা নাই মই ভাল উপায় দিছোঁ তোৰ এটা তই মোক ভাল উপায় দিছে ৰ Run. বাবাক মারলে কি করা আজি মাৰিমে নালগে বাবা 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 এই তোৰ কি হয় ৰে নেকি তাক কিবা হেৰি কৰ যা যা চালা তোৰ কাৰণে মোৰ জীৱন ধ্বংস হল তোৰ নিচিনা বাবা নালগে মই গৰু চাৰি ভাত খাম তোৰ কথা কেতিয়া নুশুনো মই যাওঁ
কাজিবাৰ মই বাবা নহওঁ বাপা আৰে পিনে নল তো গাইজ কেনে লাগিল আমাৰ ভিডিঅ' আপোনালোকেতো আমাৰ ভিডিঅ' চালাকে যদি ভিডিঅ'টো চাই ভাল লাগিছে কিবা এটা কমেণ্ট কৰিব আৰু আমাৰ ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক না ফেসবুক আৰু ছাবস্ক্ৰাইব কৰি বেল চেল ভাঙি দিব হে আৰু এটা কথা আমাৰ যিটো বাবা আছে এতিয়া বা ৰাস্তা ৰাস্তা লগ পালি বেমাৰৰ কথা নুসুধিব নমস্কাৰ নমস্কাৰ আৰু নহ'লে কেনে ইউটিউবতে সদায় নেট শ্ল' চলি থাকে তুজি নেটতে থাকে তেতিয়াহ'লে আমি আজি যাওঁ আপোনালোকৰ কাৰণে আৰু নতুন ভিডিঅ' বনাব লাগিব নহ'লে দেৰি হ'লে কেনেকৈ বনাম তে যাওঁ দিয়ক আহিছোঁ দাদা